থাকিম তোমাৰ হতে সুখত মৰিলেও বুকত সেয়া মানি বান্ধিম প্ৰেমৰে। আপোনাৰ ডেটা লিখা ডেটাৰ লগত এইবোৰ ভিডিঅ' বনাবলৈ মানে গালত চুমা তোমা খাবলৈ আপোনাৰ লাজ লগা নাই নেকি? আপুনি কি অকণ মেণ্টেল আছে নেকি? আপোনাৰ ডেটা লিখা ডেটা হয় ন এয়া, কাৰণ এইবোৰ ভিডিঅ' আপোনালোকে পাব্লিছ কৰাৰ আগত এবাৰ ভাবি চাব, কাৰণ এই ভিডিঅ'টো চবেই চাব আপোনাৰ, তেতিয়া আপুনি টিকটকত দি দিব, গোটেই অসম আৰু বাহিৰৰ মানুহ চায় যে আপোনাৰ ডেটা লিখা ডেটাৰ লগত ভিডিঅ' বনাবলৈ লাজ চৰম নাই নেকি? আপুনি নিলাজ নেকি? আপোনাক এনেকুৱাকৈ লাগিছে আপুনি মেণ্টেল নেকি? মোক নমস্কাৰ বন্ধুসকল, আজি কথা পাতিম টিকটকত চলি থকা অবাইচ নমুনাৰ। আৰু এই বাইদেউজনীক টিকটকত মানে চবেই কমেণ্ট কৰি ধুই আছে, আৰু সেই বাইদেউজনীক এডভাইচ দিবৰ কাৰণে আজি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু লাষ্টলৈকে চাব স্কিপ নকৰাকৈ। টিকটক বনাইছিলোঁ, আপোনালোকে যে সুধি আছিলে দেউতা নেকি? দেউতা নহয়, মোৰ মই মানে কি আপোনাৰ দেউতা বুলিহে ভাবিছিলোঁ, কাৰণ আপোনাৰ হাজবেণ্ডৰ লগত ভিডিঅ' বনাইছে, সেইটো আপোনাৰ বেলেগ কথা, কিন্তু টিকটকত নবনাব ভিডিঅ'। দেউতা নহয়, মোৰ হাজবেণ্ড হয়। কোনোবা দেউতাৰ লগত এনেকৈ শুই টিকটক বনাই নেকি? আপোনালোকে নাজানে? আপোনালোকৰ দিমাগ নাই নেকি? এইটো মোৰ হাজবেণ্ড হয়। बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार। দেউতাৰ লগত দেউতা আপোনাৰ হাজবেণ্ড হ'ল বা ভাই বা, মানে কি আপোনাৰ দেউতাৰ লগত এইবোৰ ভিডিঅ' বনাইছে? আপুনি মেণ্টেল নেকি? আপুনি নাজানে নেকি যে ডাঙৰ মানুহক কেনেকৈ ইজ্জত কৰিব লাগে? কাৰণ চুমা খাই কি ভিডিঅ' টিকটকত দিলে হয়? আপোনালোকৰ নিজৰ নামটো বদনাম কেলৈ কৰিছে? কাৰণ এইবোৰ ভিডিঅ' টিকটকত দিয়া ভিডিঅ' নেকি? আৰু আপোনাৰ ইজ্জত নাই নেকি অকণ? No, 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 no. মানে আজিকালি মানে কি হৈছে, আৰু আজিকালি দেউতাকৰ লেখীয়া মানে বুঢ়া মানুহবিলাকৰ লগত টিকটকত ইউজ কৰিব লৈছে দিনক দিনে, কাৰণ মানে ইমান পিয়াৰ, মানে ইমান ধুনীয়া ছোৱালীজনী, ইমান মাইনা 16 বছৰ, আৰু এইফালে 32-33 বছৰ ল'ৰা মানুহ। আপুনি মিছা কথা কৈ আপুনি কিয় এনেই বৰবাদ কৰিছে বাৰু? तो टिकटॉक बनाते हो आप, और क्या करते हो? सॉरी, टिकटॉक के अलावा और क्या करते हो आप? इंजीनियरिंग कर रहा हूँ। टिकटॉक जिसने बनाई है ना, चाइनीज आदमी है, उसने भी थैंक्स बोला इंडिया को। अच्छा, उसने बोला कि मैंने ये ऐप बनाया था ताकि टाइम पास के लिए। আপোনাৰ হাজবেণ্ডে হয় বা যোনেই হয়, আপোনালোকৰ পাৰ্চনেল মেটাৰ পাৰ্চনেলকৈ ৰাখিব, কাৰণ এই টিকটক এপটো আপোনালোকে কাৰণ যৌতুকত অনা নহয় বিয়াত, কাৰণ এইটোত বুঢ়া মানুহ আৰু মানে ডেকা মানুহ চবেই চায়, কাৰণ টিকটক এপটো মানুহৰ এটা মনোৰঞ্জনৰ কাৰণে খোলা হয়, গম পালে? আপোনাৰ মক কেলামি কৰিবৰ কাৰণে খোলা হোৱা নাই। মোৰ কথা, মই যাৰ লগত বিয়া পাতোঁ নাপাতোঁ, তোমালোকে মোৰ লাইফত কেলৈ সোমাই আছা? কমেণ্ট কৰিবা, যদি ভালকৈ কমেণ্ট কৰিবা, নকৰিলে নকৰিবা। তোমালোকক কোনে কৈছে মোক কমেণ্ট কৰা, লাইক কৰা? তো আপোনাৰ লাইফত আমি সোমাব যোৱা নাই, কাৰণ আপোনাৰ লাইফ আপোনাৰ কথা, কাৰণ আপুনি টিকটকত এইবোৰ কাৰণ ডেটা লিখা ডেটাৰ লগত আপোনাৰ ভিডিঅ' নিদিব টিকটকত, আৰু মক্কেলামি নকৰিব, কাৰণ আপুনি বেয়া ভিডিঅ' দিবলৈ কোনো দৰকাৰ নাই। আপুনি এটা ভাল ভিডিঅ' দিব, চাই ভাল লাগিব। এই টিকটক এপটো এটা মনোৰঞ্জনৰ কাৰণে খোলা, আপোনালোকৰ মক্কেলামি চাবৰ কাৰণে টিকটক এপটো খোলা নহয়। ভণ্টি, তোমালোকৰ ঘৰত কি কাপোৰ কানি নাই নেকি? এইবোৰ কাপোৰ কানি পিন্ধি পেলাই টিকটকত ভিডিঅ' দিয়া যে মানুহক কি মানে কি তোমালোকক ছাপোৰ্টৰ কাৰণে কি এইবোৰ কাপোৰ পিন্ধি কি ভিডিঅ' বনাই টিকটকত আপলোড কৰি, কাৰণ ভাইৰেল হ'বলৈ ইমান মন যায়? ইমান ধুনীয়া ধুনীয়া টপিক আছে, অসমীয়া বিহু গান আছে, তাত ভালকৈ নাচিলে তোমালোক এনেও ভাইৰেল হ'বা, অলপ ভালকৈ নাচিলে ভাল লাগে চাই।
ছোৱালীজনী আচলতে বহুত সৰু, কাৰণ তেওঁ মাথাত সোমোৱা নাই যে এতিয়া টিকটকত তেওঁ ভিডিঅ' দিছে বনাই মাতে ভাইৰেল হওক আৰু তেওঁক লাইক ফলোৱাৰ্ছ, আৰু ফলোৱাৰ্ছৰ কাৰণে তেওঁ মানে গম পোৱা নাই যে ভিডিঅ'টো কি হ'ব লাষ্টত। মানে ভণ্টি অলপ ভালকৈ ভিডিঅ' বনাবা, এইবোৰ কাপোৰ কানি এনেকৈ নিপিন্ধিবা, তেতিয়া ভাল লাগিব তোমাৰ ভিডিঅ' চাই। ভাই মাৰ নাকেলা মোক কোনোবাই মুণ্ডা ছিঙি যোৱাকে মাৰ নহয় মানে কেনেকে সেই ৰহে ভাল। আৰু কমেণ্ট কৰা আৰু শ্বেয়াৰ কৰা আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কাৰো মনত আঘাত দিব কাৰণে বনোৱা হোৱা নাই। তোমালোকে যদি এই ভিডিঅ' টিকটকৰ ভিডিঅ' যদি পোৱা মোলৈ শ্বেয়াৰ, ফেচবুক ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে আৰু হোৱাটছআপৰ লিংক আছে দিয়া আছে। আৰু এই ভিডিঅ'টো যদি কয় কোনোবাই ডিলিট কৰি দিলে আমি ডিলিট কৰি দিম। আৰু তেনেহ'লে আজি এই ভিডিঅ'টো ইমানে প্ৰতিশ্ৰুতিৰে